এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ আগত আহিছোঁ। আজি বিশেষ তেনেকুৱা একো নাই বাৰু, আজি কিন্তু স্পেচিয়েল হ'ব কিন্তু দেই। আজি আমাৰ ঘৰত ৰাতি এটা স্পেচিয়েল আছে। আজি হ'ব হাঁহৰ মাংস। যিহেতু পূজা আগতে মানে সেই হাঁহজনী খামকৈ ৰৈ থকা হ'ল, কিন্তু খোৱা নহৈছিলে। তাৰপাছত আহিলে পূজাত খাম বুলি কৈছিলে, পূজাটো খোৱা নহ'ল। তাৰপাছত মানে আজি আহিলে, সেই দিনটো আজি খোৱা হ'ব। মানে মামী আহিছে চাবুৱাৰ পৰা, মামীয়ে কৈছে যে ভাত এসাঁজ খাই যাম বোলে ইয়াতে। তেনেহ'লে ঠিক আছে, খাই যাবা। যিহেতু হাঁহজনীও আছে, হাঁহজনীকে মাৰিব, হাঁহজনীৰ লগত খাই যাবা এসাঁজ। ঠিক আছে, এতিয়া মই যাওঁ। হাতত কিন্তু কটাৰীখন লৈছোঁ। এইখন মই কোমোৰা আনোগৈ। এদিন আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ মই, আমাৰ কোমোৰা ধৰিছে, সৰু সৰু হৈ আছে। এতিয়া আছে কিন্তু বহুতখিনি আছে। বলকচোন যাওঁ, আপোনালোককো দেখাইছোঁ। তেনেহ'লে কোমোৰা আনোগৈ। এইখিনি বাৰু কাপোৰখিনি পাহিৰ কাপোৰ মেলি থৈছে এনেকৈ। এইফালেদি এনেকৈ যাব লাগিব। এইফালেও কাপোৰ আছে বাৰু। এতিয়া যিহেতু ঠাণ্ডা ছিজন, আমাৰ ঘৰত কিন্তু এইজোপা কোমোৰাজোপা এনেকৈ আছে, ফুলি আছে কিন্তু, আৰু বহুত ফুলিছে। এই কোমোৰাজোপা কিন্তু লগোৱা নাছিলে দেই, নিজে নিজে এনেকৈ গজিছিল। গজাৰ পাছত কিন্তু এনেকৈ লাগিবলৈ ধৰিলে, বহুত লাগিছিলে, বহুতখিনি, আৰু বৰষুণত গেলি থাকিলে। ইয়াতো এটা আছে এনেকৈ, এইয়া দেখিছে ন, ইয়াতো এটা এনেকৈ আছে, ডাঙৰে হৈছে। এইটো নেলাগে বাৰু। আৰু এইটো এটা কোমলীয়াকৈ লাগিছে, এটি মৰম লাগিছে কিন্তু। আৰু লাগিছে এইটো এটা ডাঙৰ হৈ আছে, আৰু এটা এইটো এটা হৈ আছে, আৰু আছে চাব। আৰু সেইপিনেদি আছে কিন্তু, কিন্তু আপোনালোকে ধৰিব নোৱাৰিব, মোৰ সৰু হৈ আছে। আৰু আছে আমাৰ কণমানিকৈ আছে বাৰু। এইটো এনেকৈ ধৰিছে, কিন্তু এইটো অকণমান গাটো বেয়া হৈ গৈছে, চাওক। আৰু ধৰিছে বাৰু, এনে ফুল ফুলিছে। এইবিলাক এনেকৈ ফুল আছে, এইবিলাক এনেকৈ আগটো এনেকৈ বগাই গৈছে, আৰু এইবিলাক এনেকৈ। এইটো এটা আছে এনেকৈ। এইফালে কিন্তু আমাৰ ধানৰ পথাৰ, এদিন লৈ যাম বাৰু আপোনালোকক। আৰু দুটা আছে, এনেকৈ দুটা লাগি আছে, চাওক ইমান ধুনীয়া লাগিছে। দুটা লাগি আছে, ৰ'ব দেখাইছোঁ দেই। এই দুটি এনেকৈ লাগি আছে, দেখি বহুত মৰম লাগিছে ন, এনেকৈ লাগি আছে। ইয়াৰে এটা কাটো আজি, কৈছে সিহঁতে অকণমান ডাঙৰটোকে কাটা, যিহেতু লাগিব এনেকৈ বুলি কৈছে, ডাঙৰটোকে কাটি দিওঁ। এইটো পৰিলে, এইটো কোমোৰা। কিন্তু পানী কোমোৰাটো এনেকৈ লৈ লৈছোঁ দেই। কিয় কওকচোন, ইয়াত মানে বহুতখিনি হেৰি আছে, বগাকৈ হোম বহুত আছে। সেইবিলাক কিন্তু হাতত লাগিলে বিজনীতা হয়, সেইবাবে মই কচু পাতত এনেকৈ লৈ লৈছোঁ। ঠিক আছে, আজি কিন্তু হাঁহটোৰ লগত খাম। আৰু কোমোৰাটো আনি এনেকৈ থৈ দিছোঁ, এনেওতো কাটিব লাগিব অলপ পাছতে, এনেকৈ পেলাই থৈ দিছোঁ। এতিয়া অলপ পাছত কাটি দিম। আৰু হাঁহৰ লগত কিন্তু কোমোৰা খাবৰ কাৰণে কিন্তু পকা কোমোৰাটো কিন্তু খাবলৈ ভাল নালাগে দেই। মই কৈছোঁ মানে মোৰ মতে, মই ভাল নাপাওঁ। মই দেখাইছোঁ যে আপোনালোকৰ দুটা বগা ছালকেইটা হৈ আছে, সেইকেইটা কিন্তু মই খাই একদম ভাল নালাগে। চব্জি বনালেও ভাল নালাগে, মাংসৰ লগতো ভাল নালাগেই। সেইকাৰণে মই অকণমান কোমলীয়াটোহে আনিলোঁ। কোমলীয়াটো খাবলৈ ভাল, কিন্তু হাঁহৰ মাংসত বেছি কোমোৰা দিলেও ভাল নহয়, অলপ দিব লাগে এনেই নিয়মত, তেতিয়াহে ভাল লাগে। এনেও বাৰু বনাওঁতে দেখাম বাৰু আপোনালোকৰ ৰেচিপিটো, যদি পাৰোঁ মই তেতিয়াহে দেখাম, শ্বেয়াৰ কৰিম তেতিয়া, নহ'লেতো দেখাবলৈ নোৱাৰিম বাৰু। এনেইতো চবেতো জানেই কেনেকৈ বনায়, কিন্তু আমাৰ ঘৰত কেনেকৈ বনায় মই সেইটো দেখাই দিলোঁ হয়, যদি পাহি আমনি নকৰে। এতিয়া আহি পেলাই অলপ বাহিৰত বহি আছোঁ, ষ্টেণ্ডডাল লোৱা নাই মই, সেইটো কাৰণে কঁপি আছে। ষ্টেণ্ড ল'লে অকণমান কপাটো কমে। আৰু আজি কিন্তু আমি দুপৰীয়া টেঙা খালোঁ, বহুত ভাল লাগিলে। এইজোপা আমাৰে টেঙা হয়, মই আপোনালোকক দেখাইছোঁ, চাওক কিমান লাগি আছে ওপৰৰ পিনে, দেখি ইমানে ভাল লাগি যায় নহয়। চাওক কেনেকুৱাকৈ লাগি আছে, এইবিলাক এনেকুৱাকৈ। সেইপিনেদিতো একেবাৰে মানে টিঙৰ ওপৰত বহুতখিনি লাগি আছে। টিঙৰ ওপৰবিলাক কিন্তু কেনেকৈ পৰা যাব সেইটো ক'ব নোৱাৰিছোঁ বাৰু। এইবিলাক কিন্তু এনেকৈ লাগি আছে, এইবিলাকতো সহজে পাৰিব পৰা যায়। আৰু বহুতখিনি পাৰি কেনে মানে মায়ে মানে বিকিও দিলে, লক্ষী পূজাত বহুত বিক্ৰী হ'ল। এনেকৈ তলতে লাগি আছে, এইবিলাক চাওক একদম তলত, এইকেইটা এনেকৈ তলতে, সেইকেইটা তলতে। মই পাহিক ইয়াতে লৈ আহোঁ এনেকৈ,
লৈ আহি পেলাই টেঙাকেইটা ওচৰত লৈ আহিলে তাই ধুনীয়াকৈ মানে ধৰিবলৈ চেষ্টা কৰে আৰু তাৰ হাতখনটো অকণমানি ধৰিবলৈতো নোৱাৰে, তথাপিও লাৰি পিটিকি চায় আৰু তেনেকৈ। এইবিলাক একদম চাপৰতে আছে, ওচৰৰ পিনে গ'লে মানে মূৰত লাগে আৰু এইকেইটা মূৰত লাগি যায় এনেকৈ বহুতখিনি। এইবিলাক বহুত আছে সেইপিনে টিঙৰ ওপৰত বহুত আছে, কিন্তু টিঙৰ ওপৰবিলাক কি হয় মানে ছিঙিব পৰা নাযায়, চব বাৰে মানে টিঙৰ ওপৰখিনি মানে পেলাই দিবলগীয়া হয়, এনেই গেলেই পুচি তেনেকৈ থাকি যায়। আজি খালোঁ, বহুত ভাল লাগিল। ইয়াতে অলপ এতিয়া আহি বহিছোঁ, ইয়াত বহি কিন্তু মোৰ বহুত ভাল লাগে। গেটখনৰ এই ছাইডৰ পিনে অকণমান ফাঁক আছে আমাৰ, সেইপিনেদি চাই বহুত ভাল লাগে, মানুহবিলাক দেখি থাকোঁ। এনেই কিন্তু আমাৰ ইয়াত গাড়ীবিলাকৰ কাৰণে কোনো অভাৱ নাই, মানে বজাৰত যেতিয়া তেতিয়া যাব পাৰি। মেইন বজাৰৰ কথা কৈছোঁ মই, তিনিচুকীয়া হওক বা চাবুৱা হওক, যেতিয়া তেতিয়াই যাব পাৰি, যিহেতু অটো এনি টাইম থাকে, ৰাতি 7টালৈকে থাকে। আৰু মানে এইটো গাঁৱৰ মানে মেইন ৰাস্তা এইটোৱে হৈছে, যিমানবিলাক গাঁও আছে চবে মানে এইটো ৰাস্তা পিনে ওলোৱা সোমোৱা কৰে। আৰু আমাৰ এইপিনে মানে জনবসতি বহুত ঘন, সেইটো কাৰণে মানে মানুহবিলাকৰ সমাগমো বহুত বেছি। ভাল লাগে আৰু এনেকুৱা সমাগম বেছি হ'লে ভাল লাগে। গাঁৱৰ নিচিনা নালাগে, টাউন এৰিয়া নিচিনা লাগে, বহুত সমাগম। ৰাতিপুৱা হোৱাৰ লগে লগে মানে মানুহবিলাক দেখা হয়, তেনেকুৱা আৰু বাকীনো কি আৰু এই আৰু গাঁৱৰ পৰিৱেশ টাউনৰ পৰিৱেশৰ মাজতে থকা হৈছে আৰু। যিহেতু মই মাৰ ঘৰত আছোঁ, কোৱাৰ্টাৰত যিহেতু যোৱা নাই। কোৱাৰ্টাৰততো মই প্ৰতি বছৰে লক্ষী পূজা পতা হয়, কিন্তু এবাৰ পাতিবলৈ নোৱাৰিলোঁ, মোৰ বেয়াও লাগিছে। তেনেকৈ যোনজন মানুহ আছে সি চাইছে আৰু চম্ভালিছে কোৱাৰ্টাৰটো, মইতো যাবলৈ নোৱাৰিলোঁ। এতিয়া ছুটি পাইছোঁ কাৰণে মই ঘৰত আচলতে আছোঁহি, নহ'লেতো ডিউটি যেতিয়া জইন কৰিম তেতিয়াতো থকানো ক'ত হ'ব। এদিন ৰেষ্ট পাম, এদিন ৰেষ্টটো মই ইয়াত আহিব লাগিব, নহ'লে তাত যাব লাগিব, নিজৰ হাজবেণ্ডৰ ঘৰলৈও যাব লাগিব, এনেকুৱা মানে থকা নহ'ব আৰু। মই বনাই আছোঁ বৰ্তমান এতিয়া চাহ খাবলৈ মন গ'ল। সন্ধিয়া হোৱা নাই বাৰু, তথাপিও মোৰ খাবলৈ মন গ'ল। কিহৰ লগত খাই আছোঁ মই দেখাইছোঁ ৰ'ব। এয়া চাহ 2 কাপ লৈ লৈছোঁ। 2 কাপ চাহ মানে 1 কাপ আছে আমাৰ এওঁৰ কাৰণে, 1 কাপ আছে মাৰ কাৰণে, আৰু 2টা এইপিনে আছে ৰসগোল্লা আৰু এইটো কি কয় পেৰা বুলি কয় নেকি আছে। মোৰ চাহ বাতিটো এইফালে বাতিত আছে। মই কিন্তু বাতিত চাহ খাই ভাল পাওঁ, সেইবাবে মই বাতিতে লৈ ল'লোঁ। ব'লক আগতে সিহঁতক দি লওঁ। আনফালে আমাৰ পাহিও এইমাত্ৰ উঠিলে, চাহ খাব লৈছিলোঁহে, পাহি উঠি গ'ল কিন্তু দেই। পাহি এতিয়া খুৱাই বোৱাই ৰেডি কৰাওঁ, মানে মোৰ চাহটো একেবাৰে ঠাণ্ডা হৈ থাকিলে। কি কৰিব আৰু, তাইকতো খুৱাব লাগিব, পেটটো খালী হৈ আছে তাই মানে কি হৈছে গম পায়, এইকেইদিন মানে তাইৰ স্কিনত সৰু সৰু পিম্পলছ উঠিছে। তাৰ মানে ক্ৰীমটো একেবাৰে শ্বুট কৰা নাই বুলি ডক্টৰে কৈছে, সেইকাৰণে উঠিছে। সেইবাবে আমি এইকেইদিন তাইক গা ধোৱাৰ পাছত মানে ফুটো দিয়া নাই আৰু ক্ৰীমো ইউজ কৰা নাই, যিহেতু ডক্টৰ আকৌ দেখাব লাগিব, স্কিন ডক্টৰ দেখাই মেলি যোনটো ক্ৰীম ডক্টৰে ৰেকমেণ্ড কৰিব সেইটো ক্ৰীমে লগোৱা হ'ব বুলি ভাবিছোঁ আৰু। সেইবাবে এইকেইদিন একো লগোৱা নাই, গালত অকল নাৰিকল তেল, নহ'লে নাৰিকল তেলেই লগোৱা হৈছে। আজিতো নাৰিকল তেলে এনেই অলপ লগাই দিছিলোঁ গা ধোৱাৰ পাছত, এনেই মূৰততো আমি নাৰিকল তেলেই ইউজ কৰোঁ তাইৰ, এতিয়া বেলেগটো একো ইউজ নকৰোঁৱেই। চাওঁ কোনদিনা পাৰোঁ যাওঁ। এইকেইদিনতে তাইৰ ভেকচিনেশ্যনো আছে, ভেকচিনেশ্যন দিবলৈ গ'লে তাইক একেবাৰে দেখাই আনিম বুলি ভাবিছোঁ। ঠিক আছে বাৰু, আনফালে মই চাহটো আকৌ খাই লওঁ। গৰম কৰিবলৈ গ'লোঁ আৰু গৰম কৰি লৈ আহিছোঁ, আকৌ খাই লওঁ বাৰু মই। এয়া আমাৰ বৌ আহিছে, পোৱালিটোক মই মিঠাই খাবলৈ দিলোঁ। মিঠাই মানে নাছিলে আৰু তেনেকুৱাকৈ, এটা অকল ৰসগোল্লা আছিলে আৰু পেৰা 3টা আছিলে, তাকে দিছোঁ। এটা পেৰা খাই অলৰেডি খাই, আৰু 2টা আছেগৈ। এপেকেট নিমকি পেকেট আছিলে, তাইক দিলোঁ খাবলৈ। বৌক নাই, বৌয়ে নাখায়, পোৱালিটোৱে খাব। বৌ ইয়াতে বহি আছে, চাহ খাওঁ বুলি কৈছে, কিন্তু চাহ নাখায়। পাহিক লৈছে আৰু বৈ একদম কাপোৰ বৈ আনিছে ঘৰৰ পৰা, একদম মানে শালত বোৱা। এয়া দেখিছে, একদম মানে বহল বোলে। ল'ৰা মানে বুকুচাও ল'ব পাৰে কৈছে, ইমানে বহল কৈ আনিছে। লুঙিও কৰিব পাৰে, মেখেলাও কৰিব পাৰে, বুকুচাও ল'ব পাৰে, চবে কৰিব পাৰে আৰু। এই আমাৰ বৌ একদম শিপিনী হয়, চবে ইয়াকে কাপোৰ ববলৈ দিয়ে। আনফালে মায়ে পানী কোমোৰা কাটি আছে, অলপ দিব। আনফালে আমি দুজনী শুই আছিলোঁ, এতিয়া মাত্ৰ উঠিছোঁহে দেই। এইফালে দি হাঁহটো মানে চফা কৰি অলপ গেছত পুৰি লৈছে। এনে আমাৰ ইয়াত গৰম পানী দি চফা কৰি লোৱা হয়, কিন্তু সৰু পাখিকেইটা যে থাকে সেইবিলাক মানে এতিয়া চফা কৰি লৈছে গেছত পুৰি পেলাই। আনফালে পিঁয়াজ কাটি থৈ দিছে এনেকৈ, আনফালে পুৰি লোৱা হৈ গ'ল। এইফালেদি কোমোৰা আছে, কোমোৰা কাটি থৈ লৈছে, আকৌ দেখাই আছোঁ বাৰু ৰ'ব।
নামত কিন্তু এজনী হাঁহ কিন্তু মানুহৰ ঘৰত বিলনি হ'ব মানে 5টা ঘৰ বিলনি হ'ব মানে দিয়া হ'ব আৰু কি ক'ব লগা মই জানো নহয় দিয়া হ'ব 5টা ঘৰত এপিচ এপিচকৈ হ'লেও বাৰু হাঁহ মাংস বুলি কয় যাক আমাৰ তেনেকুৱাই হয় যিকোনো বস্তু আমি বিলাই খোলাই খাওঁ তেনেকৈ 5টা ঘৰত দিব লাগিব এইপিনে মানে ৰছী চচি ওলমি আছে এইবিলাক আপোনালোকে ন'টিচ নকৰিব দেই আমাৰ পাহিৰ মানে এইবিলাক বহি থাকে যে ঝুলনাবিলাক থাকে ঝুলনা আছে কিবা কিবি খেলিব পৰা বস্তুবিলাক আছে এনেকৈ ওলোমাই থৈ দিছোঁ মানে এতিয়া মানে খেলিব তাই উঠাই আনিলোঁ অকণমান ফ্ৰেছ চেছ হৈ লওক খোজকঢ়াই দিছোঁ অকণমান মনটো ভাল লাগক তাৰপিছত তাইক বহাই দিব লাগিব আজিকালি বহুত চৈতানী হৈছে তাই মানে একে জেগাত নাথাকে একে ৰেহাই নাথাকে খেলি থাকিবলৈ বিচাৰে বহুত আমনি কৰে এইজনী আমাৰ গুণ্ডি ছোৱালী গুণ্ডি এইজনী আমাৰ পাহি এনেকৈ উঠি থাকে এনেকৈ লৰাই থাকিব লাগে আৰু এনেকৈ লৰাই থাকিব লাগে লৰাই থাকিলে তাই ভাল পায় আৰামছে উঠি থাকে এনেকৈ উঠি থাকিলে ভালো লাগে বাৰু তাইক দেখিছে এনেকৈ উঠি আছে ফাইনেলি এয়া আমাৰ হাঁহৰ মাংস এয়া একদম হাঁহজনী দেখি মানে চৰ্বি হ'ব নালাগিছে কিন্তু চৰ্বি তৰ্বি একো নাই দেখিও মানে ব্ৰইলাৰ কুকুৰা নিচিনা তেনেকুৱা যেন লাগিছে খালে গম পাম আৰু কেনেকুৱা হ'ব ইমান তেল নাই হাঁহজনী আৰু আনফালে কিন্তু পিঁয়াজ আৰু এইবিলাকতো কোমোৰা আলু মতে দেখালোৱেই কোমোৰা বেছি দিয়া নাই আলুও বেছি দিয়া নাই যিহেতু কোমোৰা আৰু আলু বেছি দিলে হাঁহৰ মাংস ভাল নালাগে এয়া আদা নহৰু পেষ্ট বাকী আন মছলা অকল এইটোহে আছে আৰু এইটো কি কয় এইটো তেজপাত আৰু এইটো কি কয় যে লং ইলাচি আছে নেকি মানে ঠিক আছে বনাই থাকোঁতে যদি মই পাৰোঁ আমাৰ সেই পাহিয়ে যদি পাৰ্মিশ্যন দিয়ে তেতিয়া মই দেখাই দিম বাৰু দেই আনফালে কেৰাহীত এতিয়া দি দিয়া হ'ল পিঁয়াজ আৰু গৰম মছলাবিলাক তেজপাত একেবাৰে দি দিয়া হ'ল ইয়াতে তেলত দি দিলে গৰম মছলা গোন্ধটো ভাল আহে লাষ্টত দিয়াতকৈ পিঁয়াজ অকণমান সৰহকৈ দিব আৰু তেল অকণমান সৰহকৈ দিব তেতিয়াহে মানে হাঁহৰ মাংস খোৱা সোৱাদটো বেলেগ হৈ যায় বাকী এনেকৈ লৰাই আছে আৰু অকণমান দেৰি ভাজি ল'ব লাগিব পিঁয়াজবিলাক যাতে অকণমান গলি যায় তাৰপাছত দি দিব হাঁহৰ মাংস দেখাই যাম বাৰু আপোনালোকক লাষ্টলৈকে এয়া এতিয়া পিঁয়াজবিলাক গলিবলৈ ধৰিছে ইয়াত আদা নহৰু পেষ্টো এড কৰি দিলোঁ ইয়াত এতিয়া দি দিছে হাঁহৰ মাংস মই বনাই থকা নাই কিন্তু দেই মোৰ মিষ্টাৰে কিন্তু বনাই আছে কেনেকুৱা হয় নাজানো কিন্তু দেই খালেহে গম পাম আৰু কেনেকুৱা হ'ব এনেকৈ অকণমান দিন লৰাই থাকিব অলপ পাছত হালধি আৰু নিমখটো দি দিয়া হ'ব ইয়াতে যি লাগে আৰু আমাৰ ঘৰত কিন্তু ইমান মই কিন্তু বনালে মছলা নহ'লে কিন্তু মই একদম চব্জি খাই ভাল নাপাওঁ মছলা মানে দিওঁৱে প্ৰতিখন চব্জিত নিৰামিষ হওক চাই হেৰিয়ে হওক নন ভেজ হওক চাই ভেজে হওক কিন্তু আমাৰ ঘৰত কিন্তু কোনো মছলা দি ব্যৱহাৰ নকৰে মই কিন্তু মছলা দি খাইহে মই ভাল পাওঁ ইয়াত কিন্তু এতিয়া মছলা একোৱে ব্যৱহাৰ নকৰিব অকণমান ৰেড চিলি পাউডাৰ এড কৰিব জ্বলাৰ কাৰণে আৰু কালাৰৰ কাৰণে আৰু গৰম মছলাটোতো এড কৰেই আৰু আদা নহৰু কৈছে বাকী একো কৰা নাই মই হোৱাহেঁতেন কিন্তু মছলা ব্যৱহাৰ কৰিলোঁ হয় কিন্তু মই বনোৱা নাই আজি বৰ্তমান এয়া হালধি আৰু নিমখ দি দিয়া হ'ল মই অকণমান এনেকৈ লৰাই দিবলৈ আহিছোঁ আনফালে পাহি মানে চুচু কৰি দিলে পেণ্টটো মানে হাজবেণ্ডে মানে লৈ আছিলেতো গাত চুচু কৰি দিয়াৰ বাবে স্পৰ্টিংটো মানে সলনি কৰিবলৈ গৈছে আৰু পাহিৰো মানে পেণ্টটো মানে চেঞ্জ কৰিবলৈ গৈছে সেইবাবে মই অকণমান লৰাই দিছোঁ এনেকৈ দেখিলে নহয় বহুত তেল ওলাই গৈছে ইয়াৰ পৰা বাৰু দেখাত কিন্তু তেল নাছিলে নিচিনা লাগিছিলে মাংসবিলাক কিন্তু তেল আছে এইবিলাক দেখিছে এইবিলাক কিন্তু পানী নহয় কিন্তু দেই পূৰা তেল হয় এইবিলাক এতিয়ালৈকে কিন্তু কোমোৰাবিলাক এড কৰা নাই অলপ পাছত এড কৰা হ'ব অলপ ভাজি লোৱা হ'ব এইবিলাক লগালগ যদি কোমোৰা দি দিয়া হয় ভাল নালাগে আৰু এইবিলাক বেছ ভজা হৈ গৈছে তেলো বহুত ওলাই গৈছে ইয়াতে দি দিম এতিয়া কোমোৰা আৰু আলুবিলাক কাটি থৈ দিছিলোঁ দি দিওঁ দিয়াৰ পাছত মই দিয়া নাই কিন্তু যোনে ভাজি আছে ৰান্ধনীয়ে দি আছে আৰু লৰাই দিব এনেকৈ তাৰপাছত আকৌ ঢাকন মাৰি দিব লাগিব লৰোৱাৰ পিছত আনফালে চব্জি বনাই হৈ গ'ল এয়া মই দেখাইছোঁ এয়া মাংস চব্জি দেখিলে নহয় কিমান তেল ওলাইছে ইয়াৰ পৰা দেখিও ভাল লাগিছে বাৰু গোন্ধটো খুব ভালে আহিছে আনফালে এইবিলাক পেটু মূৰ এইবিলাক আছে এইবিলাক অকণমান উলিয়াই থৈ দিছে মানে ঘৰত দিবলৈ গ'ল পাৰ্চেল কৰিবলৈ গ'ল সেইবাবে আগতে মানে ঘৰত অকণমান উলিয়াই থৈ লৈছে এইবিলাক ভাজিব লাগিব জ্বলা ভাজি
পেটুবোৰ অৱশ্যে ময়ে ভাজিবলগীয়া হৈ গ'ল অৱশেষত। কৈছিলে এওঁ মানে মই ভাজিম বুলি। এঘৰত মানে পাৰ্চেল যি দিবলৈ গ'ল না গ'লে আৰু নাহিলেই মানে এতিয়ালৈকে অহা নাই। কথা পাতি আছে চাগে সিহঁতৰ লগতে। ভাবিছোঁ মই ভাজি পেলাওঁ, আনফালে পাহিও আমনি কৰা নাই যিহেতু এতিয়ালৈকে। পম্পী আহি লৈ আছে পাহি, সেইবাবে মই জ্বলাখন ভাজি দিছোঁ। জ্বলা বুলি বেছি জ্বলা দিয়া নাই বাৰু। মা যিহেতু আমাৰ জ্বলা খাব নোৱাৰে ইমান, আমি কিন্তু জ্বলা খাব পাৰোঁ বাৰু। মাৰ কাৰণে আমি জ্বলা দিব নোৱাৰা হওঁ, সেইকাৰণে অকণমান নৰ্মেল জ্বলা দি কেনে পেটু ভাজিখন বনাইছোঁ আৰু। কেনেকুৱা হয় নাজানো বাৰু, বনাইছোঁ। লাষ্টত পিঁয়াজ চিয়াজবোৰ দি দিম। প্ৰথমতে কিন্তু মই পিঁয়াজ একো দিয়া নাই এইবিলাক। এনেও বাৰু খোৱাৰ একো টাইম হোৱা নাই বাৰু। এতিয়ালৈকেতো 8টা বাজিবৰ কাৰণে 15 মিনিট বাকী আছে। খোৱাটো এনেও দেৰি হ'ব, কিন্তু ৰান্ধি থৈ দিছোঁ আৰু এনেকৈ। এতিয়া 8টা বাজিলে বুলি ক'লেতো আমাৰ চিৰিয়েল আৰম্ভ হৈ যায় টিভিত। জি টিভি চলে কিন্তু আমাৰ দেই, আছামিছ এইবিলাক নচলে, সেইবিলাক নাচায় কোনো। জি টিভি চলে। জি টিভিত 8টা বজাৰ পৰা যি লাগিব একেবাৰে ৰাতি যেতিয়ালৈকে 11টা নাবাজে তেতিয়ালৈকে মানে টিভি বন্ধ নহয়, তেতিয়ালৈকে আমাৰ টিভি চলিয়ে থাকে। পেটুখিনিও কিন্তু বহুত তেল আছিলে দেই। ইয়াত মানে মই অকণমান জাষ্ট অকণমান মই তেল দি ভাজিছিলোঁ। এতিয়া মানে একগালমান তেল ওলাই গ'ল। মই মানে একেবাৰে 1 পোৱা তেল ইয়াত ঢালি দিয়া নিচিনা হৈ গৈছে, ইমান তেল ওলাইছে। মাংসতকৈ মানে পেটুতহে বেছি তেল আছে, মই এতিয়া গম পালোঁ। তেনেকুৱাই আৰু আজি দিনটো ঠিক তেনেকুৱাই গ'ল। ভাবিছিলোঁ আজি এটা ঠাইত যাম আৰু আপোনালোককো লগত এনেকৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল আৰু আপোনালোককো লৈ যোৱা নহ'ল। চাওঁ যদি পাৰোঁ মই কাইলৈ আপোনালোকক লৈ যাব চেষ্টা কৰিম সেইটো ঠাইলৈ। মানে কৈ দিছোঁ আৰু আগতীয়াকৈ, এজোপা গছ আছে, চব্জি হয়। ময়ো কিন্তু আনকালে খাই পোৱা নাই। দেখিছোঁ বাৰু গছজোপা, কিন্তু খাই পোৱা নাই। ইমান ভালকৈও দেখা নাই কিন্তু গছজোপা দেই। এতিয়া বিচাৰিবগৈ লাগিব। কিন্তু চব্জি হয় বুলি কৈছে, সেইজোপা খাব লাগে বোলে, বহুত বেমাৰৰ কাৰণে ভাল বুলি কৈছে। বহুতে কিন্তু খাইছে আমাৰ ইয়াৰ পিনে। মই কিন্তু খাই পোৱা নাই। মই সেইবাবে মই আজি যাম বুলি ভাবিছিলোঁ, সেইপিনেদি আনিমগৈ। এনেই জংঘল টাইপত, জংঘল মানে য'ত জংঘল থাকে তাত হয়। আমাৰ ইয়াততো তেনেকুৱাকৈ জংঘল নাই। এনেই বাগানবিলাকত বহুত বাগান আছে, পথাৰ নাই, বাগানহে আছে। বাগানৰ এৰিয়াটো বহুত হয় বুলি কৈছে। সেইকাৰণে মই কাইলৈ যাম বুলি ভাবিছোঁ। বহুতেতো লৈ আহেগৈ। কাইলৈ মই যাম। আজি যাম বুলি ভাবিছিলোঁ, নহ'লগৈ। কাইলৈ যদি পাৰোঁ, মানে যাম বুলি কৈছোঁহে, পাৰিলেহে তেতিয়া গৈ মেলি আনিলে মই না কি, যদি যাওঁ তেতিয়া লগত লৈ যাম আৰু আপোনালোকক লাইভ কৰি লৈ যাম। দেখিব, ময়ো ফাৰ্ষ্ট টাইম বনাই খাম। তেতিয়া সেই চব্জিটো কেনেকুৱানো হয় ময়ো নাজানো ভালকৈ। খাই চাব লাগিব। কিছুমান নোখোৱা চব্জি খাব লাগে। চব টেষ্ট ল'ব লাগে মানুহে একচুৱেলি, কেনেকুৱানো হয়। সেইবাবে কাইলৈ যাম বুলি ভাবিছোঁ। অ'কে ফ্ৰেণ্ডছ, খোৱা বোৱা হৈ গ'ল। মই নেদেখালোঁ আৰু কিনো দেখাই থাকিম, আপোনালোককতো বনোৱা দেখালোৱে। এতিয়া পাহিও শুই গ'ল। পাহিক মই কোচতে লৈ আছোঁ, আনফালে চিৰিয়েল চাই আছোঁ। যিহেতু মই ক'লোৱে আমাৰ 8টা বজাৰ পৰা চিৰিয়েল চুৰু হৈ যায়। এতিয়া দি আছে আৰু এখন ভাগ্যলক্ষ্মী বুলি কয়, সেইখন দি আছে। জাষ্ট খাই বৈ উঠিলোঁ মই। আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। ঠিক আছে, মই ইয়াতে এণ্ড কৰি দিওঁ। আকৌ নেক্সট কাইলৈ আকৌ লগ পাই আছোঁ বেলেগ এটা ব্লগত। ঠিক আছে, গুড নাইট, বাই বাই, চুইট ড্ৰিমছ।